দেৰি হ'লে দলিতে দি তালে গালিত বস্তু আমি একটু তাল মইতো ঠাণ্ডা লাগছি ঠান্ডা লাগছে আমি বৌমা তালে আইব আমি মাতিম তাতে বাহ মই এতিয়া তালে আমি আইতু তালে যে অনেক মুখস্থ কৰিব লাগিছিল কৈছা না মই পাইতু দা কতলো মোৰতো একো হোৱা নাই মই পাইতু চব কমপ্লিট কৰি নিবি বিও মাগো মজা করে দিলি আমি বেলেগ কথা হইল দে আমি তা কি বলবি কথা তো ও তাল হ্যালো আইতুলু এ খালি বা কহে দে তাতে আমাৰ লগত দিল্লী উঠি হ্যাঁ ও মই আজি বিজ্ঞান জ্ঞান আনতো দা মই ইংৰাজী জ্ঞান আনলো এ বুদ্ধিত কি পাই আজি বিজ্ঞান কি দিন না ও তাল তোমাল পাইছো আইতু তা বহা ও আজি ওই তামা কালি কিন্তু তুমি কিন্তু মোক আনি দিছি স্কুলত গৈছিলা না আজি আজি দিছো তা কি কৈছে মাষ্টৰে আজি এবিটিডি কইটি এবিসিডি কৈছে 1 2 3 কইটি আৰু মই পাচ্ছো তুমি কি কৰি আছা দাবিতে থ আমি তিনটি মই তাকু তোমাক কি কৈছে আজি স্কুলত আমাক এই কৈছে এবিসিডি কৈছে এবিসিডি কৈছে এই এবিসিডি কেনে কেইটা আখৰনো এবিসিডি কেনে এ বি টি ডি জি 32 টা না 28 টা এ নহয় এ বি কি গনি আছা এবিসিডি কেইটা আখৰ কও ডি 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 ই 32 টা আৰু তোমাৰ মতে কেইটা মোৰ মতে তা মতিতাই বঢ়িয়া বঢ়িয়া পাৰবি দেখোন তোৰ ভৱিষ্যত আছে দৌৰি আমি পাতো তোমাক আজি কালি যি মুখস্থ কৰিব দিছিলো মুখস্থ হৈছে না পাম মই অলপ অলপ হৈছে এক লাইন মান দেচোন দি বহিটো দি চালো কিতাপ কেনে আনতো কিতাপখন আনছা দে হ'ব কিতাপখন আনলেও কথা নাই মই তোমাক এটা সুধো হোৱাট ইজ ইয়ৰ নেম আমি কিটো জধা মূৰ্খ এই গৈছো তোমাৰ হাক মই তাৰ মই তালে কি হা জধা মূৰ্খ হাক মোক আদিটো ইটা নিকে দি হোৱাট ইজ ইয়ৰ নেম বুলি মাই নেম ইজ ক'ব লাগিব ও মাই নেম তুমি কোৱাচোন ইবাৰি কিটা চাৰিটা ঘৰচীয়া জন্তুৰ নাম কওঁ চাৰিটা ঘৰতীয়া জন্তু বাঘ বাঘ বাগল তিলিটো বাঘৰ তিলি বাগল মাতটো মাতটো বাগল বাপেকটো বাবত তলিটো বাগল আপিটো বাঘৰ আপি আপিটো বিয়া দিতি বাগল আপিটোৰ মলকটো হ'ব 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 বহুতটো নকলিয়ে তুমি কোৱা বাঘৰ চাৰিটা ঘৰচীয়া জন্তুৰ নাম কওঁ এটা ঘৰতীয়া জন্তু দুটা আহক দে কুকুৰ মই কি শিকি আছো সেইটো গুৰুত্ব দিয়ে একটা ঘৰতীয়া জন্তু দুটা বাঘ হ'ব আৰু দুটা সিংহ তুমি কোৱা দুটা বাঘ আৰু দুটা সিংহ হ'ব পাঁচটা মই নামাতিম ভয় ভালকে থাক তোমাক যে কালি যি মুখস্থ কৰি আনিব দিছিলো এটা তাৰ এটা কথা হৈছিল কি হ'ল মই কালি বাপত বিৰাট ডাঙৰ কাম কৰছে চখে মাৰলি মোক চাৰ্জাৰ দিও মুখস্থ নহ'লে তই এটা কাম কৰবি তই লাইনত তাৰে দি মুখস্থ কৰবি দেচোন তই সেইটো নললি এইবাৰ এটা প্ৰশ্ন সুধো তই কবি 10খান ডিষ্ট্ৰিক্টৰ নাম কওঁ গুৱাহাটী গুৱাহাটী নলবাৰী নলবাৰী টিহু টিহু পাতালা পাঠশালা নিত্যানন্দ চেকি মইনামতি ধুমাৰগুৰি হৈছে ধুমালগুৰি উঠি আলিবালি উঠি দে মেম্বলঘাট অ'। দেনাতলি মেডিগুটি আৰু কতবালি উঠিল কতবালি কেন বাহিৰ তুলো কতবালি অ আলু এখন কি উঠিলে কি উঠিলে
কালজিৰা পাৰা কাল দিলা বাবা বঢ়িয়া 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 ঠিকে আছে তোক যে মই যে কালি এটা প্ৰশ্ন মুখস্থ কৰি আনিব পাৰিছিলোঁ হৈছে না মুখস্থ তালমল অলপ অলপ হৈতি একদম আগৰ অলপমান হৈতি আৰু লাষ্টৰ দিন এক লাইন হৈতি হয় নেকি দেচোন কো বায়ু কাক বোলে বায়ু তাৰ বায়ু হ'ল আৰু ইয়াকে বায়ু বোলে ছাৰ হয় হৈতিৰ নাম হ'ল ইয়াকে বায়ু বোলে নেকি শুনা নেকি তাৰ কি কৈছিলো মই তালমল লাষ্টৰ এক লাইনে হৈছিল এই একলাই নিচে হাত দি তাত ঠাণ্ডা নামকে দিয়ক আৰু দি আৰু তই কি কৰি আছা মই পাত্তা ই ভাল চলি ই 10খান ডিষ্ট্ৰিক্টৰ নাম গপলা গপলি কৰি দিছে ইয়াকে বায়ু বোলে নলা দি নল পালনি মাল তোক মালে নেকি মই পালো তোক নৰাৰ কাৰণে কোবাইছো মই মাষ্টৰে কোবাই কিয় জানা না চলি ভাল হোৱাৰ কাৰণে কোবাই কালি এই বেটৰ আগত বিদ্যা আছে জানা না তহম বেটৰ আগত বিদ্যা আছে বিদ্যা পাবি তাহলে তো ধুলাও লাগি এতে ধুলা লাগত দেচোন ধুলাটো কিয় চাই আছা তই ই কেনেকে পাৰে তই যে নৰা আলো কুকাৰ তই ঘৰত কি কৰি থাকা তাহলে মই দলেমন থাকতো কালি দলিমান চাইছা তই মই তোক কি শিকাইছিলো বায়ু কাক বোলে মুখস্থ কৰিব দিছো দি আনিছিলো না নাই তোক ৰাতি মই মানে কালি দলেমন থাকি থাকোঁতে একদম টোপনি আহি গেছি ই কেনেকে মুখস্থ কৰলা 10খান ডিষ্ট্ৰিক্টৰ নাম গপৰা গপৰি কৈ দিছি তই কিয় পাৰা নাই হা কালি কম দিয়ক কি কালি কবি দিয়ক চালি তই আজি দিনটো কি কৰলি আজি মই ইটো লগ গেছিলো হেই তই মনে মনে থাকচোন তই সুধি আছো মই কালি মোক খেলা খেলব মাতিছিল মই খেলা খেলব গৈছিলো ই যদি গু খাবা দে তই খাবি নেকি নাখোঁ ইয়াৰ কেনেকে মুখস্থ হ'লি খেলা খেলবা যাওঁতে তোৰ কিয় হোৱা নাই মুখস্থ তই কালি কলিম দিয়ক তাল কাণত ধৰ তই হেই কি কালি মুখস্থ হ'ব না আকৌ হ'ব তাল সঁচা হ'ব না যদি কালি মুখস্থ নহয় হ'ব তাল এহেঁতি আঁঠু কৰি যাব লাগিব তই নাদম হেৰি দি এটা কাণপে দেচো তই কৈ বাৰী মই তা 3টা ফুলৰ নাম কওঁ তিনটা ফুলৰ নাম অ বিউটিফুল অ হাউটফুল আলো এটা টাকেট ফুল পাঁচটা ই কিন্তু পারবে কইহে নরা মই বলু দি ইয়ার ভবিষ্যৎ আছে কিন্তু ই একদিন নহলে একদিন ডাক্তার হবই ডাক্তার গম পাইছা তো বেজি দি মই ডাক্তার নি এসো তই এবার কো তো কথা সহজ প্রশ্ন সুধিম মই তো কথা মই সহজ প্রশ্ন সুধো কমে দে তই এটা দেৱৰ নাম কো এটা দেৱীৰ নাম কো দেৱ বুলি তাল দেৱ বুলি হ'ব কপিল দেৱ বঢ়িয়া আৰু দেৱী হলি হ'ব তিলি দেৱী বঢ়িয়া 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 এইটো বঢ়িয়া পাঁচটা ৰং তই অলপ পঢ়াত মনোযোগ দিবি গম পাইছা না তই যদি অলপ পঢ়াত মনোযোগ দিয়া তই পারবি নৰা কথা কি আছে গম পাইছা না নাই তাৰ আজি মই ঘৰতে অলপ দলেমন থাকি কিতাপ খাম দৰিমন কিয় আছা তই যাই কিতাপখন লৈ লবিচোন দলিমন নতাবি ই দেখো টিভি নাছিল তোতা ভিন তাবি হও মই টিভি চাইবা মানা কৰছো তই আৰু ছটা ফিল্ম চাইবা কৈছা নাটাও কামো নাপাও টোপনি আছা টিউচন শিকবা আহি তোৰ এটা মই কথা কওঁ ইবাৰে পৰীক্ষা গৰুৰ ৰচনাখন আহিবা পাৰি শুনছা না তাৰপিছত তই গৰুৰ ৰচনাখন মই 4 লাইন মুখস্থ দি গলু তালিকাত দেখ গলু দুটা টকুতে দুটা নাকাতে গলু দোকান কাণতে এডাল লেগুলতে গলু গাখীৰ দেই সেই গাখীৰ আমি খাওঁ গলু দি মালাত মালে গলু পাতলত দলক দি গলু ঘাঁহ খায় গলু মল পানী তাপল পানী খায় গলু গাই দুবা ধুলি উঠবা গলু লাইতেও দেই আলো গলু কইতো আলো গলু গৰু এবিধ পোহনীয়া ঘৰচীয়া জন্তু গলু জন্তু ঘৰচীয়া জন্তু গলু ঘৰতীয়া জন্তু গলু হ'ব তুমি পাৰবা বঢ়িয়া দেচোন তুমি এইবাৰ বানপানীৰ ৰচনাখন কৈ দিয়াচোন মোক তুমি কোৱাচোন তুমি পাৰা যিহেতু বানপানীৰ যন্ত্ৰণা বানপানী মই পালো বানপানীৰ ৰচনাখন কোৱা তুমি বানপানী
বানপানী নদী দি বেছিকে পানী আহিলে বানপানী হয় লাগুই গেটেলা দিলি নদীত পানী বেছি হয় আহি বানপানী হয় মতালি ভাঙি দেয় দাই আমাৰ ততলে দি পানী সোমে দাই আমাৰ ঘৰলে গলিয়ে ভাঙি নিতি নিহতে আমাৰ গলু দুটা ভাঙি গিতি লাঙাটো গলু দি পাই ভাঙি গিতি আমাৰতো গলু ভাঙি গিতি বানপানী তোমাক কিন্তু বানপানীৰ ৰচনাহে ক'ব দিলো তুমিতো পেইকে নিৰু আৰু গৰুক লগি গেলা বানপানীয়ে কৈছো তাল বানপানী অ। বানপানী আহি আমাৰ খেতি চেতি নষ্ট কৰিলে তাৰতো বানপানীত আমাৰ যিটো গলু দুটা ভাঙি গেল সেই গলুটো লাঙা লং আছিল গলুটো চকু দুটাই আছিল কাণ দোকান আছিল লেঙুল আছিল আৰু গলুটো কিবা অকলে অকলে হাগি দিয়া আছিল সেই বুহে আমি খেতিত দি আমি বস্তু কিবা বনাই খাইছিলো গৰুটোৰ কালাৰ কেনে আছিল গলুটো কালাটা লাঙা আছিল বিলাক নলম কলা আছিল গাখীৰ দিয়া আছিল আমাক হয় নেকি সেই গলুটো যে হাগি আছিল হাতাল অ। আমি হাগা আহি বুহে আমি খেতিত দিয়া আছিলো হাল হৈ খেতি বৈদ্য ডাঙৰ তাৰপিছত ভাল হৈ খেতি সেনেকে দি মোৰ মোৰ এটা কথা মনত পৰছি আমাক এদিন দেউতাই কৈছিল চা মই দুলে মন চাই থাকোতে এদিন দেউতাই কৈছিল গোবৰ বোলে থাল আমাৰ মাথাটো থাকে মোৰ মাথাত বোলে আছে তোৰ মাথাত গোবৰ আছে মোক দেউতাই কৈছিল এদিন দুলে মন চাই থাকোতে তে বোধহয় মাথাটো গোবৰ থাকে দে মাথাত গোবৰ থাকে আমাৰ মাথাটো গোবৰ থাকে অ। তাৰপাছত তোৰ বেটি নাই মোক দেউতাই মোৰ থাকা বুলি এই ইয়াৰ বেছি আছে মাথা। তই গৰুৱে না লমে আমাৰ গলুটো ইবা লাগি মই লম এটা কানে দি মই লম তাৰপিছত গলুটো আমাৰ হাইদাৰটো তাৰ নাপালোৱে তাৰ গলুটো বিচলিয়ে নাপালো তাৰপিছত গলুটো আৰু বিচলি নাপালো তই তুমি বানপানীৰ ৰচনা কৰাৰ যদি উল্টে পাল্টে যে গৰুক লগিয়ে যাই আছা কি কৈ আছা তই গলু বস্তু মানে আমাৰ গলুটো হালে গেছি কাৰণে মনত পৰিলে এইটো আৰু চুপ থাক বানপানীৰ ৰচনা কৰাৰ তই গৰুক লগি যাই আছে এইটো কৈছো নিবাৰি অ তাল পলিটিক্স কাক বোলে পলিটিক্স কি পলিথাল পলিটিক্স 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 ক এই পুলিতে মই ইয়াক সুধি আছো থাল এই কুলিতে দি কুলি কটাল কাৰণে ঘৰত চিপছ কিনি টিক্স কিনকে বুজি আহি থাকে তাকে কিবা পলিটিক্স বুলি নেকি এই কৈছো তোমাক তোমাক এই কৈছো মই এই কৈছো পলিটিক্স ইয়াক বোলে আমি মাৰিও পলিটিক্স ইয়াক বোলে তোমাৰ নিচিনা ষ্টুডেণ্ট মোক নালগে যা ঐ ভালকে যাম তোমাৰ নিচিনা মোক ষ্টুডেণ্ট নালগে আকৌ ই কি মাৰঘাট চলি হা দুডাল মই এতিয়া হ'ব দিয়া মোৰো টাইম চেছ হ'ল মোৰো এতিয়া বেলেগ এটা ক্লাছ আছে তুমি কালি আহিবা হ'ব কিতাপখন এৰি গেল তুমি যাই ইয়াক দিবা হ'ব দিয়ক কালি আহিবা হ'ব দিয়ক যাবা তাম